হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি শুই আৰু মই আহিলোঁ নাম এভাগলৈ। মানে আমাৰ গাঁৱতে আজি নাম এভাগ আছে, তালৈ বুলি আহিছোঁ। আৰু লগতে ভাবিছোঁ আপোনালোকক আজি আমাৰ গাঁওখনো অলপ দেখুৱাম বুলি। আৰু এনেকৈ কৰি আহি থাকোঁতে বাটতে পাই গ'লোহি মা আৰু খুৰীহঁতৰ লগ। খুৰীহঁতে সোনকালে আহিলে যদিও মানে ক'ৰবাত সোমালে, সেইটো কাৰণে আমি দেৰিকৈ আহিলোঁ, মাহঁতক লগ পাই গ'লোঁ। আৰু আহি থাকোঁতে এইখিনিতে এখন পালোঁ দলং। আচলতে এই দলংখনত যেতিয়া বানপানী হয় তেতিয়া মানে বহুত ধুনীয়া লাগে, চবফালে যেতিয়া পানী হয় দেখিবলৈ ধুনীয়া লাগে। আজি আকৌ বহুত ৰ'দ, সেইটো কাৰণে মানে ছাতিও কাম নিদিয়া হৈছে। অলপ অলপ বতাহ মাৰি আছে, হ'লেও মানে তাপটো বহুত লাগিছে। আৰু আহি থাকোঁতে নামঘৰ ভাগ মানে নাপাওঁহে নাপাওঁ, একদম মানে ভাগৰ চাগৰ লাগি গৈছে। আৰু এইখিনি চাওকচোন, ইমান ধুনীয়া লাগিছে। চবফালে যেতিয়া পথাৰ থাকে মাজতে ৰাস্তাটো দেখিবলৈ বহুত ধুনীয়া লাগে, নহয়নে? আৰু এনেকৈ কৰি আহি থাকোঁতে বহুত ভাগৰ লাগিলে, অলপ শুই আৰু মই বহি ল'লোঁ। তাৰপিছত বহি কৰি জিৰাই লৈ নামঘৰ ভাগ পাই গ'লোহি। নামঘৰত মাহেকো আৰু নামকেইটাও চলি আছে, লগতে আমিও